চাউলটো খাই যে মানুহ জীয়াই থাকিব নোৱাৰে না, অকল খাই বৈ জীয়াই থকাটো জিন্দাগী নহয়। কাৰণ গিৰিয়েকটো যেতিয়া জেলত থাকিব, ঘৈণীয়েক ঘৰত অকলশৰে থাকিব, আমাৰ বোৱাৰী ল'ৰাবিলাক কিনি থাকিব নেকি? কেৰেলা, বেংগলোৰ, হায়দৰাবাদ, চেন্নাই এইবিলাকত থাকে, ঘৈণীয়েকে বেলেগৰ লগত লিলিমাই গৈ থাকে। তাতো যেতিয়া যাৱজ্জীৱন কাৰাদণ্ডত থাকিব, ঘৈণীয়েকে কি কৰিবে? ঘৰত কি কৰে? তো হেল্ল' গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ তোমালোকৰ সকলোৰে ভাল। তো মোৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। তো আজি আমি আলোচনা কৰিবলৈ যাম অসমত বৰ্তমান এনেকৈ চলি থকা একদম পুৰা এনেকুৱা চলি আছে আৰু ঢৌ, যিটো হৈছে 18 বছৰ তলৰ ছোৱালী বিয়া পাতিলে যাব লাগিব জেললৈ। তো তাৰ বিষয়ে অকণমান আলোচনা কৰিম, কথা পাতিম বুলি ভাবিছোঁ তোমালোকৰ লগত। তোমালোকৰ মতামত কি? 18 বছৰৰ তলৰ ছোৱালী যিবিলাকে বিয়া পাতিছিলে বয়সৰ, সেইবিলাকক জেললৈ পঠিওৱাটো ভাল হৈছে নে বেয়া হৈছে? কমেণ্ট কৰি জনাবা, নে কি কোৱা? তো ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ, কথা হ'ল 18 বছৰৰ তলৰ ছোৱালী বিয়া পাতিলে জেললৈ যাব লাগিব। তো এইটো আইনখন আছিলে তোমাৰ আগৰ পৰাই, ল'ৰাৰ কাৰণে 21 বছৰ, ছোৱালীৰ কাৰণে 18 বছৰ। তো এইটো ঠিকে আছিলে। তো যদিহে এনেকুৱা আইনখনত আছিলেই, তেতিয়াহ'লে তেতিয়াৰ পৰাই আইনখন প্ৰযোজ্য কৰি তেতিয়াৰ পৰাই এইখিনি নিয়ম নীতি মানি সিহঁতক জেললৈ প্ৰেৰণ কৰিব লাগিছিলে। তেতিয়া হয়তো আজি যেনেকৈ হাজাৰ হাজাৰ মানুহক এৰেষ্ট কৰিবলৈ আছিলে, হয়তো তেতিয়া কৰাহেঁতেন আজি হয়তো এইটো পৰিস্থিতি নাহিলহেঁতেন। ফাৰ্ষ্ট কথা। ছেকেণ্ড কথা, এতিয়া যেতিয়াই মতা মানুহটোক কম বয়সতে বিয়া পাতিলে, ল'ৰা ছোৱালী হৈ গ'ল, এতিয়া যদি সেই মানুহজনক জেললৈ লৈ যায়, তেতিয়াহ'লে ঘৰৰ পৰিয়ালৰ হ'ব কি? পৰিয়ালটোৰ হ'ব কি? আৰু চৰকাৰে দিব, চাউল দিব বাৰু, ঘৰ চলিবলৈ চাউলটো দিব। আৰু চাউলটো খাই যে মানুহ জীয়াই থাকিব নোৱাৰে না, অকল খাই বৈ জীয়াই থকাটো জিন্দাগী নহয়। তো অকল খাই বৈ মানুহে ভাত সাজ খাই থাকিলে জীয়াই থাকিব নোৱাৰে। যদিহে অকল ভাত সাজ খাই জীয়াই থাকিলেহেঁতেন, তেতিয়াহ'লে অসমৰ বহুত ডেকা ল'ৰাই ঘৰত 2-3 বিঘা মাটি খেতি কৰি অকল ভাতকেইটা গোটাই পেলাই খাই বৈ জীয়াই থাকিলেহেঁতেন, বাহিৰলৈ আহি কাম বন নকৰিলেহেঁতেন, পইচা কোনো চাকৰি ধান্দা নকৰিলেহেঁতেন, কাৰণ খাই বৈ যদি অকল জীয়াই থাকিব লাগিলেহেঁতেন। ঠিক তেনেকুৱা কথা। আৰু থাৰ্ড কথা, এইটো ডাইৰেক্ট এণ্ট্ৰি দিছে আমাৰ বোৱাৰী লভাৰবিলাকক। দি দিছে ডাইৰেক্ট বোৱাৰী লভাৰবিলাকক, কাৰণ গিৰিয়েকটো যেতিয়া জেলত থাকিব, ঘৈণীয়েক ঘৰত অকলশৰে থাকিব, আমাৰ বোৱাৰী লভাৰবিলাক কিনি থাকিব নেকি? এণ্ট্ৰি আহি আছে, এণ্ট্ৰি মাৰিব আমাৰ গোটেই বোৱাৰী লভাৰবিলাকে এণ্ট্ৰি মাৰিব ডাইৰেক্ট। হাজবেণ্ড আউট জেল, বয়ফ্ৰেণ্ড বোৱাৰী লভাৰ বয়ফ্ৰেণ্ড। ইয়াত কোনে কিডাল কৰিব? কোনোৱে কোডাল গম পায়? শুনক, বাহিৰত থকা অৱস্থাত, গিৰিয়েকটো বাহিৰত থকা অৱস্থাতে ঘৈণীয়েকবিলাকে আজিকালি বহুতে, ময়ো বিয়া পতা মানুহ, ক'বলৈ নাপায়, যিহেতু মই হহা নাই কাৰোবাক, কিবা কোৱা নাই, কাৰোবাক মই ব্যক্তিগতভাৱে কোৱা নাই, শুনিছোঁ, নিউজতে শুনিছোঁ, গিৰিয়েকটো থাকে কেৰেলা, বেংগলোৰ, হায়দৰাবাদ, চেন্নাই এইবিলাকত থাকে, ঘৈণীয়েকে বেলেগৰ লগত লিলিমাই গৈ থাকে। এইটো থাকেই। আৰু এতিয়া যেতিয়া গিৰিয়েকটো বছৰ, এতিয়া 14 বছৰ তলত থাকিলে এইটো যাৱজ্জীৱন কাৰাদণ্ড। যেতিয়া 14 বছৰত বিয়া পাতিছিলে, এতিয়াতো মানুহজনী একেবাৰে বুঢ়ী হৈ যোৱা নাই। গতিকে মতাটো যেতিয়া যাৱজ্জীৱন কাৰাদণ্ডত থাকিব, ঘৈণীয়েকে কি কৰিবে? ঘৰত কি কৰে? তো ঘৰত জেলত থাকিবগৈ, তেতিয়া বেলেগ এটা নে কি কোৱা? তো গাইজ, ঠিক তেনেকুৱা কথা। গতিকে এইটো একেবাৰে ভাল কাম কৰা নাই। যদিহে কৰিবলগীয়া আছিলে, তেতিয়াহ'লে যেতিয়া আইনখন আছিলে যে 18 বছৰ তলৰ ছোৱালী 21 বছৰ ওপৰলৈ বিয়া নাপাতিলে জেলত যাব, তেতিয়া কৰি দিব লাগিছিলে, তেতিয়া ভাল আছিল। আৰু যদি ইন ফিউচাৰ এতিয়াও কৰিবলৈ আছে, তেতিয়াহ'লে 2023 চনত এইটো লাগু কৰিব লাগিছিল যে 23 চনৰ পৰা যদিহে 18 বছৰ তলৰ ছোৱালী বিয়া পাতা, তেতিয়াহ'লে জেললৈ যাব লাগিব ফিক্স। আৰু 14 বছৰ তলৰ বা ওপৰৰ ছোৱালী যদি বিয়া পাতা, 15 বছৰ বা 16 বছৰ তেনেকুৱা ছোৱালী বিয়া পাতা, তেতিয়াহ'লে যাৱজ্জীৱন কাৰাদণ্ড হ'ব। তেতিয়া যদি লাগু কৰিলে হয়, নিশ্চয় এইটো সকলোৱে ভাল পালে হয় আৰু বাহ দিলে হয়। তো গাইজ, এই ভিডিঅ'টো মই চৰকাৰৰ বিৰোধিতা কৰি বনোৱা নাই, আৰু কোনো মানুহক ব্যক্তিগতভাৱে টাৰ্গেট কৰি ক'ব বিচৰা নাই। হয়তো যিটো নিউজত দেখি আছোঁ, শুনি আছোঁ, সেইবিলাকক লৈ পেলাই ভিডিঅ' বনাইছোঁ। তো এইকেইটা প্ৰব্লেম মানুহে অলৰেডি ফেচ কৰিবলৈ গৈ আছে। গতিকে এতিয়া চাওক, মই
অলপ আগত এটা ভিডিঅ' চাইছিলোঁ তাত মাইকী মানুহজনে কৈছে আমাক আমি নিজৰ মতে বিয়া হৈ আহিছিলোঁ, আমাক পইচা নালাগে, আমাক চাউল নালাগে, মতা লাগে। তো নিজৰ গিৰিয়েকক বাৰু 14 বছৰ বিয়া হৈ অহা মানুহজনী এতিয়া 14 বছৰ হৈ থকা নাই, তাই 32-35 এনেকুৱা অৱস্থাত আছে। গতিকে সেই মানুহজনীক যদি এতিয়া এনেকুৱা এটা অৱস্থাত তেনেকৈ গিৰিয়েকক জেললৈ নিয়ে, কোনো মাইকী মানুহে হয়তো সহ্য কৰিব নোৱাৰিব পাৰে। এইটো আপোনালোকক ক'ব বিচাৰোঁ যে এইটো দিনতো আপোনালোকে দেখিবলৈ বেছি দিন নাই, হয়তো কোনোবাই ছুইচাইড কৰিব, কোনোবাই কিবা কৰিব। কাৰণ কোনো মাইকী মানুহে নিবিচাৰে নিজৰ মতাটো জেললৈ যাওক, জেলত থাকক আৰু তাই ইয়াত সুখেৰে শান্তিৰে চাউলকেইটা দিয়াৰ পিছত ভাত খাওক। তো বহুত তেনেকুৱা কম মানুহ থাকিব, হয়তো সকলোৱে সহ্য কৰিব নোৱাৰিবও পাৰে। গতিকে চৰকাৰে যিটো সিদ্ধান্ত লৈছে তাক সন্মতি বা আমি আঁকোৱালি লোৱাৰ আগত 10 বাৰ আমি চিন্তা কৰিব লাগিব। অকল চৰকাৰে পাৰ্মিশ্যন দিলে বুলি সকলো নহয়, ইয়াত হ'বলগীয়া বহুত আছে। এতিয়া ল'ৰা ছোৱালী নাতি পুতি হ'ল কিছুমানৰ, সেই সকলোবোৰ যদি জেললৈ নিয়ে, এই নাতি পুতিবিলাকে কি শিক্ষা ল'ব এইবিলাকৰ পৰা? এইটো শিক্ষা ল'ব কি 18 বছৰ ওপৰৰ ছোৱালী বিয়া পাতিব লাগিব? সেইটো শিক্ষা ল'ৰা ছোৱালীক দিব নালাগে। ল'ৰা ছোৱালীবিলাকে জানে আজিকালি কি ভাল কি বেয়া। আজিকালি বহুত ল'ৰা ছোৱালী বহুত ভাল কাম কৰি আছে, ভাল লেভেলত, ভাল জেগাত, নিউজ জেগাত থাকি। গতিকে সকলোৱে আজিকালি ভাল বেয়া বিচাৰ কৰিব পৰা হৈছে। আৰু এইটো যদি কৰিবলগীয়া আছিলে তেতিয়াহ'লে কৰাটোত আপত্তি নাই বুলি নকওঁ, কিন্তু আছে বুলি কৈ চৰকাৰৰ বিৰোধিতা কৰিবলৈ নাযাওঁ।